নীট পৰীক্ষাত উজলিল এফিনিটি ক্লাছেছৰ ডিঙৰ ছাত্ৰ নেকিবোৰ জামাত মধ্য অসমৰ নগাঁও জিলাৰ ডিঙৰ হালমাৰা বৰিলৈ সদ্য ঘোষিত ৰাষ্ট্ৰীয় যোগ্যতাসহ প্ৰৱেশ পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে মেধাৱী ছাত্ৰ নেকিবোৰ জামানে সদ্য ঘোষিত নীট পৰীক্ষা ইউজি 2024 বৰ্ষৰ মুঠ 720 নম্বৰৰ পৰীক্ষাত 620 নম্বৰ পাবলৈ সক্ষম হয় তীক্ষ্ণ মেধা সম্পন্ন গুৱাহাটীস্থিত উত্তৰ পূৰ্বৰ অগ্ৰণী কোচিং প্ৰতিষ্ঠান এফিনিটি ক্লাছেছৰ অধ্যয়নৰত ছাত্ৰ নেকিবোৰ জামাত এবাৰ নীট পৰীক্ষাত 50তকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে 600তকৈ অধিক নম্বৰ পাবলৈ সক্ষম হৈছে হালমাৰাবৰী পঞ্চৰত্ন এম ই স্কুলৰ পৰা অবৈতনিকভাৱে অৱসৰ গ্ৰহণ কৰা শিক্ষক ইছমাইল হুছেইনে আৰু সমাজ কল্যাণ বিভাগৰ কৰ্মী মনোৱাৰা খাটনৰ যোগ্য পুত্ৰ হৈছে নেকিবোৰ জামাত জানিব পৰা মতে দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ হেতুকে এফিনিটি ক্লাছেছৰ পৰা বিনামূলীয়াকৈ অধ্যয়ন কৰি নেকিবোৰ জামানে শিক্ষাৰ্থীৰে উত্তীৰ্ণ হয় আজি এফিনিটি ক্লাছেছৰ বিষয়ে ববিয়াই ডিঙৰ হালমাৰা পৰিস্থিত নেকিবোৰ জামানৰ গৃহত উপস্থিত হৈ নেকিবোৰ জামানৰ লগতে মাতৃ পিতৃক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় এফিনিটি ক্লাছেছৰ যোগাযোগ নম্বৰ 7002131659 অথবা 6002064905 নম্বৰ নিউজ এক্স ৰিপৰ্ট UNB নিউজ পৰিয়ালবৰ্গলৈ অশেষ ধন্যবাদ মানে এখেতে মোৰ ল'ৰাটোক মানে সেই পৰিয়ালবৰ্গই মোৰ ল'ৰাটোক ফ্ৰীকৈ পঢ়াইছে আৰু যিমান ফেচিলিটি দিব লাগে দিছে আৰু মোৰ মানে সৰুৰ পৰা আশা আছিলে মই এগৰাকী গ্ৰেজুৱেট মোৰ মানে আৰ্থিক অৱস্থা মানে ইমান ইকনমিকেল দুৰ্বল হোৱাৰ কাৰণে মই বেলেগ চাকৰি ল'ব নোৱাৰিলোঁ বহুত গোচ চোচ লাগে তাৰপিছত মই অংগনবাড়ীত সোমাই মানে ল'ৰাটো জন্ম হোৱাৰ পিছৰে পৰা মোৰ আশা মানে মোৰ ল'ৰাটো যাতে এজন উপযুক্ত চিকিৎসক হয় সুনাগৰিক হিচাপে যাতে গঢ়ি ল'ব পাৰে আৰু সন্তান এটাই যদি ভাল ৰিজাল্ট কৰে মাকৰ অন্তৰটো যে কেনেকুৱা অনুভৱ হয় সেইটো মানে ভাষা নাইকিয়া হৈ যায় মানে ভাল ৰিজাল্ট কৰিলে মানে মাকৰ মানে ক'ব নোৱাৰা হৈ যায় মানে অৱস্থা বেয়া হৈ যায় এনেকুৱা লাগে আৰু ভাষা কিন্তু এফিনিটি পৰিয়ালে মানে বহুত মানে মোক সহায় কৰিছে মোৰ মানে সক্ষম নাছিলে ল'ৰাটোক যে পঢ়াম সম্পূৰ্ণ ফ্ৰী পাইছে আৰু মোৰ 4,500 টকা দৰমহা পাওঁ 3টা ল'ৰা ছোৱালী মোৰ ছোৱালী এজনী গ্ৰেজুৱেট MA পঢ়াব লাগে অলপ অসুবিধাত আছোঁ আৰু এটা আছে ক্লাছ 9ত পঢ়ি আছে তাৰো মানে প্ৰিপেৰেশ্যন কৰি আছোঁ পোনপ্ৰথমে আপোনালোকৰ এফিনিটি ইনষ্টিটিউটক ধন্যবাদ জনাওঁ যে আমাৰ এই শালমৰাবৰী ডিং অঞ্চলত শালমৰাবৰী পিছপৰা দুখীয়া অঞ্চলৰ পৰা গৈ পেলাই আপোনালোকৰ তাত ইমান সহায় সহযোগ পাই পেলাই যে নেকিবুজ্জামানে ইমান সুনাম কঢ়িয়াই আনিব পাৰিছে তাৰ কাৰণে আপোনালোকক লগতে নেকিবুজ্জামান তেখেতৰ পিতৃ মাতৃলৈ শুভেচ্ছা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ আৰু অৱস্থা ক'বলৈ হ'লেতো আপোনালোকে পায়ে আহিছে প্ৰেক্টিকেলি জাতীয়ত অৱস্থা ক'বলৈ গ'লে একেবাৰে বেয়া আৰু আৰ্থিক অৱস্থাৰ খুব জুৰুলা এনেকুৱা অৱস্থাৰ ফালৰ পৰা আপোনালোকৰ গম যিটো পাইছোঁ আপোনালোকৰ ইনষ্টিটিউটে বহুত হেল্প কৰিছে আপোনালোকৰ ফালৰ পৰা বহুত সহায় সহযোগ পোৱাৰ কাৰণেও আজি ইমানখিনি আগুৱাই যাব পাৰিছে যাৰ কাৰণে নেকিবুজ্জামানক ধন্যবাদ দিছোঁ আৰু আপোনালোককো ধন্যবাদ দিছোঁ আৰু এখেতৰ দীৰ্ঘায়ু কামনা কৰিলোঁ ভৱিষ্যত কামনা কৰিলোঁ যাতে উজ্জ্বল ভৱিষ্যত বনাব পাৰে তালৈ আশাবাদী আমি ৰাইজক জনাওঁ যে নেকিবুজ্জামানৰ নিচিনা আৰু নেকিবুজ্জামান গাঁৱত যাতে ঘৰে ঘৰে উঠি আহি পেলাই এনেকুৱা উচ্চ শিক্ষিত হৈ পেলাই